নমস্কাৰ আপোনালোকে চাই আছে ভিজন টাইম অসম আৰু মই নেহা কলিতা আৰু এই মুহূৰ্তত দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ এখন বিশেষ বিদ্যালয় মাসুলৰ বাবদ ধন নলয় লোৱা হয় প্লাষ্টিকৰ সামগ্ৰী এই বিদ্যালয়খন কোনো অন্য ৰাজ্য বা দেশৰ নহয় এইখন অসমৰে এখন বিশেষ বিদ্যালয় ব্যক্তিগত শিক্ষানুষ্ঠানত উপলব্ধ বিভিন্ন সেৱাৰ বা সা-সুবিধাৰ বাবদ কি লোৱা হয় সেয়া আপুনি জানে কিন্তু আজি আমি আপোনালোকক দেখুৱাম এনে এখন বিদ্যালয় য'ত উপলব্ধ সেৱাৰ বাবদ লোৱা হয় প্লাষ্টিক জাতীয় সামগ্ৰী কেৱল এয়াই নহয় বিদ্যালয়খনৰ আছে বহু বিশেষত্ব গুৱাহাটীৰ বামহিত 2016 চনতে স্থাপন কৰা এই বিদ্যালয়খনে চৰ্চা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে হয় এইখন গুৱাহাটীৰ বামহি নামে গাঁৱৰ আকচৰ স্কুল প্ৰতিজন শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ আহোতে লগত আনে প্লাষ্টিকৰ সামগ্ৰী যিবোৰ ব্যৱহাৰ কৰা হয় বিভিন্ন কামত এহাল যুৱক আৰু যুৱতী পৰিমিতা আৰু মজিনৰ প্ৰচেষ্টাত গঢ়লৈ উঠিছে এই বিদ্যালয়খন এক উল্লেখযোগ্য বিশেষত্ব হৈছে যে বিদ্যালয়ৰ ডাঙৰ শিক্ষাৰ্থীসকলে সৰু সৰু শিক্ষাৰ্থীসকলক পাঠদান দিয়ে যাৰ বাবদ শিক্ষাৰ্থীসকলক মজুৰি দিয়াৰো ব্যৱস্থা আছে বিদ্যালয়খনত তদুপৰি শিক্ষাৰ্থীসকলে তৈয়াৰ কৰি উলিওৱা বিভিন্ন সা-সামগ্ৰীৰ পৰা আহৰণ হোৱা ধন অনলাইন শ্বপিঙৰ বাবে ব্যৱহাৰ কৰাৰো ব্যৱস্থা আছে মুঠতে ক'বলৈ গ'লে এখন ব্যতিক্ৰমী বিদ্যালয় বিদ্যালয়খনৰ সেৱা সা-সুবিধাৰ পৰা শিক্ষাৰ্থীসকলৰ জীৱনত এক আমূল পৰিৱৰ্তনৰ লগতে কিবা এক নতুনত্বৰ আশা কৰিব পাৰি নিউজ ডেস্ক ভিজন টাইম অসম